তো হেল্ল' বন্ধুসকল, আশা কৰি আপুনি সবাই ভালে আছে। ময়ো ভালে আছোঁ। আৰু আজি আমি আৰু এটি নতুন জেগাত যাই আছোঁ ৰাস চাবলৈ। তো আজি আমি যাই আছোঁ নলবাৰী। এতিয়া আমি ৰেডি চেডি হওঁ। আপুনি মোৰ ভিডিঅ'টো চাই থাকিব। মই আপোনাক নলবাৰীৰ ৰাসটো দেখাম, কাৰণ মই যোৱা নাই, ইমান বছৰ মই যোৱা নাই। আজি মই ফাৰ্ষ্ট যাই আছোঁ নলবাৰীৰ ৰাসটো চাবলৈ। তো কেনেকুৱা কি হয় চাই আহোঁ। তো বলক এতিয়া যাওঁ, আমি ৰেডি হ'লোঁ। তো ৰাসটো চাই আহোঁ, নলবাৰীৰ ৰাসটো কেনেকুৱা কি হয়। মেকআপ কৰি আছে। তো বলক কেনেকুৱা কি হয় নলবাৰীৰ ৰাসটো চব দেখাই আছোঁ আপোনালোকক। মোৰ ভিডিঅ'টো খালি চাই থাকিব, ঠিক আছে। তো বলক যাওঁ। তো আমি এতিয়া পামে মালিগাঁও। তো যাই আছোঁ, আগফালে চাওক কাজলদা, ৰিয়া, বহুত জাম আছে, বহুত জাম ৰাস্তাটো। নলবাৰী নলবাৰী নলবাৰীৰ ৰাসটো ফাইনেলি আমি আহি পালোহে। এতিয়া ভিতৰত যাই আছোঁ। লেডিজৰ বেলেগ আৰু জেন্টছৰ বেলেগ কৰি দিছে। তো আমি দুইজন হৈ গ'লো, এতিয়া দুইজন ইফালে কোনফালে বৰা এক বিশেষ এফালে পৰা সোমাই যাওঁ ব'লা। পৰিক্ৰমা উপস্থিত থাকিব। আজিলৈ অনুষ্ঠান ইমানতে সামৰিছোঁ। ধন্যবাদ। চাব কি ধুনীয়া কৰি বনাইছে, বহুত ধুনীয়া লাগিছে। ইয়াতে চাব শিৱ বাবা আছে। মানে ভাবিব নোৱাৰি ইমান ধুনীয়া কৰি বনাইছে। আৰু বহুত আছে। এইটো চাব ষ্টেট আজি ইয়াতে বোলে হেমা মালিনী আহিব। বাট আমি শুনা মতে হেমা মালিনী অহা কথা আছিল, বাট ই বোলে কালি আহিব। আমাৰ লছ হৈ গ'ল না, লছ হৈ গ'ল। আমি চাবৰ কাৰণে আহিছিলোঁ, তেখেতক চাব নাপালোঁ আমি।
ইয়াতে গ্ৰন্থমেলা হৈ আছে, গ্ৰন্থমেলা চাব পাৰি, ইমান ধুনীয়া ধুনীয়া কিতাপ আছে। আপুনি এতিয়া এবাৰ আহক, ইমান ভাল লাগিব। ব'লক আমাৰ লগত চাবৰ কাৰণে। এইটো চাব, এইফালে ভিতৰত দোকান দোকান দোকান। আছে। Kota. Oh wow, tattoo. Oh jatukaও আছে রে। কিমান কৰি দাদা? কিমান কৰি লগোৱা? আৰু এইবোৰ? 50, 30, 40 20 টকা 10 টকা টেটু। টেটুও বনাই নেকি? কি রে টেটু বনাবা? না টেটু নবনাও, আপনি তো নবনাব। টেটু বনালে হাতখন পুৰা বেয়া হৈ যায়, তো একেনে নিজৰ হাতখন বেয়া কৰিব নালাগে, যেনেকৈ আছে এনেকাই ভাল। আছে এতিয়া আমি লটাৰী চাবলৈ যাওঁ। ষ্টেটটো আজি খালী আছে, কাৰণ হেমা মালিনী অহা কথা আছিল, বাট কালি আহিব বোলে। অলপমান পিছত প্ৰগ্ৰামটো ষ্টাৰ্ট হ'ব। চ' আমাৰ বেটলাক আমি চাব নাপালোঁ, যাক চাবলৈ আহিছিলোঁ ন। এতিয়া কালি আমি এদিন পাছত আহিলে আমি চাব পাৰিলোঁ হয়, এতিয়া উপায় নাই। যি হিচাপে কি আজি এডভান্স আহিছোঁ, কালিহে আমি মানে চাব পাম। এতিয়া ব'লক, এতিয়া লটাৰী আছে, ইয়াতে ইমান ধুনীয়া ধুনীয়া গাড়ী আছে। তো চাই ল'ব লটাৰীৰ ইমান ধুনীয়া ধুনীয়া স্কুটি আছে ন আকৌ। তো চাই ল'ব, 100 টকা কৰি টিকেট। যদি আপোনাৰ তাত টিকেট কাটিব আছে তেতিয়াহ'লে এতিয়া আহিব, এতিয়া আহি টিকেটটো লৈ ল'ব। 100 টকাত ভাল ভাল আছে বস্তুবোৰ, ল'ব পাৰিব নাই কোৱা। চাব এতিয়া টিকেট কিমান? 50 টকা বোলে। নলবাৰী ৰাগ বহুত বেষ্ট। চ' আমি মন্দিৰটো চালোৱে, এতিয়া আমি যাওঁ মেলা চাবলৈ। তো এতিয়া আমি যাওঁ মেলা চাবলৈ। ফাইনেলি আমি আহি পালোঁ মেলাৰ ভিতৰত। চাৰ্কাছ লাগিছে, চাৰ্কাছ যামনে চাবলৈ? আমাৰ কিস্মতে বেয়া, টিকেটে নাপালোঁ, শ্ব' খতম হৈ গ'ল বোলে। এনে আহিলোঁ ইমান দূৰত, হেমা মালিনীকো লগ নাপালোঁ, এইফালে মেলা এইটোও চাব নাপালোঁ। কিস্মত খাৰাপ হৈ গ'ল ৰে। মানুহবোৰে চাই যাওঁ এতিয়া আৰু। এতিয়া আমি তাৰ বাহিৰে একো বেলেগ উপায় নাই, এনেও মানুহবোৰক চাব লাগিব, তাৰ বাহিৰে বেলেগ উপায় নাই। এইটোৱে এইটো চাব আহি পালোঁ। যাদু কি যাদু চাওঁ। যাদু চাব লাগিব না। जादू करके टाइप कर दो कि मैं जादू में धूप चाहिए, धूप ऋतिक रोशन आ रहे हैं लाठी लेके। तो बोलो कभी जाओ भीतर में केनेका की ऐसे साया हो। 18 খ্ৰীষ্টত লিখিছিল ৰজাই যি পবিত্ৰ মনোময়েৰে মন্দিৰ নিৰ্মাণ কৰে
তেওঁ তেনেভাৱে পানী সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে এডাল ভাৰত অন্তঃৰাষ্ট্ৰীয় BCA Mercury শ্ৰীনিবাস ৰামানুজন আছিল এগৰাকী অসাধাৰণ গণিতজ্ঞ গণিত শাস্ত্ৰত অধীনত মাটিৰে বনাইছে কি চালি আছে এইটো হনুমানে যে ৰামে যেতিয়া বনাইছিল যে এই দলংটো এই খিলটো পানীৰ ওপৰত যে উপঙি আছিল এই পাথৰ জয় শ্ৰীৰাম এইটো চাব পাৰে ইমান ধুনীয়াকৈ উপঙি আছে এনেকুৱা আনপচিবল বস্তুবোৰ দেখা পোৱা গৈছে ইমান ভাল লাগিছে পানী হয় এইটো গোটেই কিটো পানী এইটো পাথৰ হয় পাথৰটো ৰাম বুলি লিখিছে এই ফটোকেইটা চাব কি ধুনীয়া লাগিছে পিকচাৰখন এনেকুৱা লাগিছে পুৰা সঁচাকৈ মানে সঁচাকৈ চোৱা নিচিনা লাগিছে কি ভাল বনাইছে বহুত ভাল বনাইছে দৃশ্যটো বহুত ভাল বনাইছে প্ৰাচীন ভাৰতৰ শিক্ষা আমাৰ ভাৰতত যিমান মন্দিৰ আছে চব এটা চব মন্দিৰ পিকচাৰবোৰ আছে ইয়াতে দেখাবৰ কাৰণে চেষ্টা কৰোঁ পাইথাগোৰাছৰ জন্মৰ 1000 বছৰ আগতে ভাৰতবৰ্ষত বুধে মুনিয়ে উদ্ভাৱন কৰি থৈ গৈছিল চাওক এইটো আমাৰ মা দেৱী কামাখ্যা মন্দিৰত বহুত আছে তো অলপ চাই থাকোঁ এটা আচৰিত বস্তু দেখাইছোঁ আপোনালোকক চাই থাকিব তেওঁ তেনেভাৱে পানী সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব এইটো চাব আমাৰ ধূপ পানী নিয়ন্ত্ৰণ এইটো ধূপ হয় ইমান ডাঙৰ মানে মই আপোনালোকক বেক কেমেৰা কৰি দেখাই আছোঁ ইমান ভালকৈ দেখা পোৱা নাই যদি মই বেক কেমেৰা কৰি দেখাই আছোঁ জগদীশ চন্দ্ৰৰ বিজ্ঞান জগতৰ চাওক কিমান ডাঙৰ 19 শতিকাত জন্ম লাভ কৰা এডাল ভাৰতীয় বিজ্ঞানী এইটো আগৰবাতি ধূপ হয় ধূপ সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল সত্যেন্দ্ৰনাথ বসুৱে আৱিষ্কাৰ কৰিছিল বিখ্যাত বুছ আইনষ্টাইন তত্ত্ব ভাতনগৰ মহান বিজ্ঞানী হোমী জাহাংগীৰ ভাবা এখেত আছিল খ্যাতনামা পৰমাণু বিজ্ঞানী বিক্ৰম সাৰাভাই চ' আমি ৰাস চালোঁ নলবাৰীৰ ৰাস এতিয়া আমি ঘৰলৈ যাই আছোঁ তো এতিয়া আমি ওলালোৱে ফাইনেলি নলবাৰীৰ ৰাসটো চালোঁ তো এতিয়া যাওঁ এতিয়া 1টা বাজিল যাওঁতে যাওঁতে কেইটা বাজিব গম নাপাওঁ তো চাই আছে আমি এতিয়া AD ৰোড কেঞ্চাৰ হস্পিটেল পালোঁহে আৰু আমাৰ লাগিব ইয়াৰ পৰা আধা ঘণ্টা বেছি লাগিব চ' আজিৰ ভিডিঅ'টো আমি ইমানতে সমাপ্ত কৰোঁ